গাহৰি এইখিনি হ'ল ব্ৰইলাৰ মাংস কোনোবাই বনাই খাই পেলাই সিয়ে বনালোঁ কিন্তু। হেল্ল' গাইছ, নমস্কাৰ। মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি ভাবিলোঁ। এতিয়া বৰ্তমান 12টা বাজিল, গা পা ধুই ল'লোঁ ধুনীয়াকৈ। তো এইখিনি টাইম মই কি কৰোঁ অলপ দেখাওঁ আপোনালোককো। বহুত দিন হ'ল ঘৰৰ পৰা মই সেনেকৈ ভিডিঅ' দিয়াই নাই। এনেই ক'ৰবাত গ'লে পাৰিলে মই বনাই আছোঁ, দি আছোঁ। তো আজি ভাবিছোঁ ঘৰতে কি কৰোঁ সেইখিনি আপোনালোককো দেখাম, ময়ো চাই থাকোঁ আৰু। এতিয়া ঔটেঙা খাওঁ। ঔটেঙা খোৱাৰ কাৰণে ঔটোলত আহিছোঁ। কাৰণ ঔটেঙাটো বহুত সৰি আছে, ঔটেঙা সেইটো মানে ভাবিছোঁ নাকিৰ লগত বৌৰ লগত অলপ বটি খাম, আপোনালোকক দেখাম, চাই থাকিব আৰু। বহুত ঔটেঙা আছে, সৰি আছে, দেখাই আছোঁ। এইবিলাক গোটেই ঔটেঙাই মানে কি ক'বি আৰু, গাছডাল হ'ল এইডাল ডাঙৰ গাছ পুৰা একদম এইবিলাক ঔটেঙা। এইবিলাক পুৰণি চিনিকি আগতে ভৰা, নতুনকৈ ভৰা লৈ যাব লাগিব। যাব পাৰে ঔটেঙা খোৱাৰ কাৰণে। সেইফালে ধনিয়া পাত, আমাৰ ঘৰত ধনিয়া হয়। নেহল কৰিম দুই অকণমান, তাৰপিছত এইটো গ্লাছতে মানে খুন্দিম, এয়া বুটিম ইয়াতে। আৰু এইফালে ঔটেঙা আমাৰ বহুত আনি থৈ দিয়া আছে, আবু কিবা খাৰ বনাই আছে এইটোৰ কাৰণে। এয়া খাম এতিয়া ধুনীয়াকৈ। kita নাকি ঘৰত আহিলোঁ ডাইৰেক্টলি এই বস্তু গোটেই দাঙি লৈ ন, তাৰমানে পপু টোপনি গৈছে না, সেইটো কাৰণে দাঙি লৈ লগতে এইবাৰ খাম বৰ্তি ইয়াতে গোটেই বস্তু দাঙি লৈ গৈছে আমাৰ ঘৰৰ পৰা। তো লগা লাগি ঘৰ নাহাতে চানে দুটা আছে চব ওলাইছে যি লাগে হাঁচমলা দিলোঁ, এক পেকেট মাত্ৰ আছিল। হৈ গ'ল আদা নহৰু মানে আদা দিয়া নাই, ধনিয়া পাত জলকীয়া আৰু হাঁচমলা পেকেট দিছিলোঁ, এইখিনি বটা হৈ গ'ল ধুনীয়াকৈ। কেনে বাৰু টেষ্টি না, মজা লাগিল। ঔটেঙা বুটি খাবি, বুটি খাবি টেষ্টি টেষ্টি। ঔটেঙা খালে ভাল লাগে। আমাৰ এইটো মন্দিৰটো বান্ধি আছিল, আগতে মাটিত আছিল, এতিয়া বৰ্তমান পাকিৰে বনাই আছে, হোৱা নাই কমপ্লিট। শিৱৰাত্ৰিলৈকে, শিৱৰাত্ৰিৰ আগত ওলাব, তেতিয়া শিৱৰাত্ৰিৰ দিনাখন ফাৰ্ষ্ট পূজা কৰিব আৰু এইদিনাখনে। আগতে আছিল তাতে মাটিত আছিল আগতে, এতিয়া পাকিৰ বনাই আছে, হোৱা নাই বৰ্তমান বনাই আছে। 2 দিন হ'ল আজি লগত কৰা, কালিৰ পৰা কৰিছে কাম। এইয়া বুক ভাত দি ল'লোঁ, একো নাই সেনেকুৱা। এইটো অমিতাৰ খাৰ বনাইছে আৰু কি আছিল ঘৰৰ এইটো লেবু দিছোঁ আৰু মাছ এটা আৰু এইখিনি অলপ আচাৰ দিছোঁ। আবুই খাব এতিয়া ইয়াতে বহি পিনে, মই ভাতকেইটা খাই লওঁ ধুনীয়াকৈ। এইখিনি হ'ল লাই পাতৰ চাটনি, যেতিয়া বনাইছে কাঁচা লাই পাতৰ, খাই লওঁ ধুনীয়াকৈ। এইখিনি আছিল এয়া ঔটেঙাৰ লগত খোৱা জ্বলা, এই খাম অলপ। অলপমান টোপনি মাৰিছিলোঁ, উঠিলোঁ, বতৰটো একদম কিবা সেনেকুৱা, বৰষুণ দিব নেকি আৰু। বহুত কিবা কিবি কাপোৰ চাপোৰ সোমাই থৈ দিওঁ, নাজানো আৰু কিবা সেনেকুৱা বতৰটো কৰিছে। ঠাণ্ডাটো অলপ বাঢ়িছে, গৰম হৈছিলে আৰু কিবা ঠাণ্ডা উল্টাকৈ বাঢ়িছে। তো যিখিনি কৰিব লগা আছে সেইখিনি কৰোঁ, টোপনি অলপ শান্তিকৈ নিদিওঁ। এই বতৰ চাব পাৰে কেনেকুৱা, একদম ডাৱৰীয়া হৈ গৈছে, বতৰ
বতাহ দি আছে পূৰা আৰু মোৰ এইফালে কাপোৰ চাপোৰ সোমাব লাগে এইযোৰ ৰাভা ড্ৰেছযোৰ যিযোৰ মই ৰাভা অধিৱেশনত মানে ৰাভা অধিৱেশনত পিন্ধি গৈছিলোঁ না পকত এইযোৰ আজিহে থৈ দিছোঁ এয়া গাইজ এতিয়া মই দেখাম অলপ ভিডিঅ' কৰি থৈ দিয়া আছে আগৰে এইটো হয় জানুৱাৰী 31 তাৰিখৰ দিনাখনৰ ভিডিঅ' এজন মানে বৌ নতুনকৈ বিয়া হৈছে এটা বৌ তাকে ভাত খাবৰ কাৰণে মাতিছিল আৰু আমি ঘৰৰ ফেমিলিখিনি যিখিনি আছোঁ সেইখিনি ভাত খাইছিলোঁ তাৰে অলপ ভিডিঅ' কৰি থৈ দিয়া আছিল মই দিব পৰা নাই ভিডিঅ'টো কৰি থৈ দিয়া আছে সেনেকৈ তো আজি এইটো ভিডিঅ'তে দিম বুলি ভাবিছোঁ চাব আপোনালোকে কোন কোন কেনেকুৱা কি খাইছিলোঁ এইখিনিয়ে দেখাম একোটা সেনেকুৱা নাই এতিয়া গুণগুণ এইফালে চা টোপনি মাৰছে টোপনি মাৰ কেনুৰ টোপনি থাক পেচাব কৰি নিদিম তো এই মিউবা বেসু কটা জুছে রে তো কিনি গাহরি 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 নে হইছে এবার আমার গুনগুন ফাট দিব এই গুনগুন এর রে কার মোবাইল ছবিটা ভিডিওটা এই শুনছ নাই এখানে হয় ব্রয়লার ব্রয়লার মাংস কোরমা বানাইছে এটা দেখ ধুনীয়া কাটিছে ধুনীয়া দিব লাগিব মাংস আনি দিয়া ধুনীয়া হ'ব ধুনীয়া কৰি একদম ধুনীয়া বনাইছিলে মাংসখিনি মছলা দিছোঁ না গুণগুণ আগত ভাত খাইছে একদম ফাৰ্ষ্ট টাইম বহি আছে কি ৰাঙা চকু জুৰি হৈছে নাই লিখা গুণগুণ ভাত হৈছে নাই মাংসখিনি হৈছে পানী খোৱা এনেকৈ কেতিয়াবা কেতিয়াবা ঘৰৰ ফেমিলিৰ লগত সকলোৱে এনেই আৰু মিলি পেলাই ভাত খালে কিবা সেনেকৈ ভাল লাগে সকলোৱে মিলি পেলাই তো আমাৰ ঘৰত এনে প্লেন একো এনেকৈ নাই ভাত খাবৰ কাৰণে মাতিছিল বৌহঁতক নতুনকৈ বিয়া হৈছে বৌ তাৰপিছত ভাত খাবৰ কাৰণে মাতিছিল তাৰপিছত সৰুমায়ো আহিল তাকো ক'ল তাৰপিছত নাকিও মাতিছিলোঁ তাই নাহিল নেকিৰ কিবা বেমাৰ হৈছিল মাংস নাখায় তোৰ কাৰণে নাহিল নাকি মিচিও ভিডিঅ'টো চাবি গম পাবি এনে আৰু ভাল লাগে কেতিয়াবা কেতিয়াবা ফেমিলিৰ লগত একেলগে ভাত খাই হয়নে নহয় গাইজ ক'ব এইখিনি লৈছোঁ জেঠাৰ কাৰণে গাহৰি মাংস জেঠাই বোলে কৈছে সেইটোৰ কাৰণে জেঠাকো দি আহোঁ অলপমান মাংস মাংস ভাত খালি গেলে ভাত খোৱা নাই কৈ দিছি ইট ইজ খাৱা আৰম্ভ মই সিহঁতে বহিম কি হয় পানী নিদিলে ভাই ব্ৰইলাৰ মেন আমি গাহৰি নাখাওঁ আমি ব্ৰইলাৰ খাওঁ খাই পেলাই সিয়ে বনাল কিন্তু মা অন্দলা খাৰি গুণগুণ টোপনি লাগছে থবা যাব লাগে সিহঁত ৰাতি হ'ল কেইটা বাজিল 8টা 8:30মান হ'ল নেকি ঠাণ্ডা কমছে ঠাণ্ডা চুইটাৰ দিয়া পিন্ধা নাই বিন্দাছ যাই আছোঁ ভালকৈ থৈ আহিব ৰাস্তা আৰু আজি এটা কথা সকলোকে কৈ দিওঁ মানে মোৰ কি হয় ভিডিঅ' এডিট কৰিলে বা ভিডিঅ' ইউটিউবত আপলোড দিলে এনেকুৱা প্ৰব্লেম হয় মানে আৰু মানে সেনেকুৱা মোৰ পূৰা মোবাইলৰ স্পেচ ফুল আৰু এটা মেমৰি আছে 8 GB সেইটোতো ফুল তাৰপিছত এই মানে মোবাইলৰ পৰা মেমৰিত পঠাই সেনেকৈ হেৰি কৰিছিলোঁ ভিডিঅ' এডিট কৰিছিলোঁ ভিডিঅ' এডিট কৰা টাইমত তাৰপিছত আৰু স্পেচটো ফুল হ'লে ছেভ নহয় সেনেকৈ কিবা কিবি কৰি 2 বা 3 বাৰ মানে ছেভ কৰিব লাগে এবাৰতে ছেভ নহয় মোৰ সেনেকৈ বিৰাট প্ৰব্লেম দিয়ে আৰু ভিডিঅ' আপলোড দিয়া টাইমতো প্ৰব্লেম হয় নেটৰ প্ৰব্লেম হয় নেটটো আমাৰ ঘৰত মানে এনেকুৱা নেট নাপায় এই ৰাস্তাত পায় ঘৰৰ ভিতৰতে নেটটো নাপায় সেইকাৰণে বহুত প্ৰব্লেম দিয়ে মই যদি ভিডিঅ' আপলোড দি ৰাতিপুৱা টাইমতে দিওঁ তাৰপিছত ৰাতিপুৱা টাইম মই মৰ্ণিং উঠি একো কাম চাম নকৰোঁ ভিডিঅ' আপলোড দিবৰ কাৰণে ৰাস্তাত যাওঁ ৰাস্তাত যাই পেলাই মুঠতে মই 1 ঘণ্টামান ৰাস্তাত থাকিব লাগিব ইফালে পাৰে সিফালে এনেকৈ খোজকাঢ়ি থাকোঁ আৰু তাৰপিছত আৰু দেৰি হ'লে আৰু মাতাৰ আৰু গালি খাব লাগে ঘৰত কাম বোৰ নাই সেনেকৈ ৰাস্তাত কি কৰি থাকে সেনেকৈ আৰু
মোৰতো সেনেকৈ নাজানেও যেনিবা চাই যদিও ভিডিঅ' সেনেকৈ ইমান হেৰি নকৰে তাৰপিছত সেইটোৱে আৰু মোৰ প্ৰব্লেম মানে বহুত প্ৰব্লেম সেনেকুৱা হয় আৰু আমিতো ছোৱালী মানে জানাই য'তে নহয় তাতে মানে ভিডিঅ' কেমেৰাটো অনে কৰি দিওঁ য'ত নাহে তাতে চেল্ফি ফটো বহুত উঠোঁ ফটোৱে মোৰ পূৰা মোবাইল ভৰ্তি সেনেকুৱাতো ভিডিঅ' নাথাকে মোৰ মোবাইলত সেনেকুৱা মই ভিডিঅ' নাৰাখোঁ হোৱাটছএপত ষ্টেটাছ দিব লগা হ'লে ষ্টেটাছটো শেষ হ'লে আৰু মই মানে ভিডিঅ'টো গেলাৰীত নাৰাখোঁ ডিলিট কৰি দিওঁ তথাপিতো মোৰ এনেকুৱা মানে প্ৰব্লেম হয় মোৰ যিখিনি যেনেকুৱা যি প্ৰব্লেম আছিল আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ বহুত দিনৰ পৰা কম বুলি ভাবিছিলোঁ তো এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কৈ দিলোঁ আৰু মোৰ চেনেলটো ধীৰে ধীৰে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ জৰিয়তে যদি চেনেলটো 1K ছাবস্ক্ৰাইবাৰ হয় 1000 ছাবস্ক্ৰাইবাৰ হয় সোনকালে ছাপোৰ্ট কৰিব সকলোৱে তো এইটো ভিডিঅ' মই দীঘলীয়া নকৰোঁ ইয়াতে সমাপ্ত কৰোঁ নেক্সট এটা ভিডিঅ'ত আপোনালোকক আৰু লগ পাই আছোঁ বাই বাই